নমস্কাৰ, নিজাম আলী ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো মানে আগৰ যিটো সেই RCC পোষ্ট বনাইছিলোঁ, আজি ফাউণ্ডেশ্যনৰ যিটো পোষ্টকেইটা পুতিব যিকেইটা গাঁত খান্দিব লাগে সেইখিনি দেখাম। সেইটো আকৌ নতুনকৈ ধৰক গাঁতৰ পৰা দেখাম। এইটো গাঁতৰ পৰা একদম ফুটা পুটালৈকে দেখাম। এইটো ভিডিঅ' সেই তালৈকে হ'ব। ভিডিঅ'টো বেছি দীঘল নহয়, ছুটি হ'ব। ভিডিঅ'টো চাব আৰু আমি কোনখিনি জেগাত গাঁত খান্দিমগৈ সেইখিনি জেগা দেখাম। ফুটা মাৰিলোঁ। এই মেইন আচামটাৰ ঘৰটো আছে, এইটো তই মানে ফুটা মাৰি কুনিয়া মাৰি ফুটা মাৰি দিছোঁ। আমাৰ লেআউটটো হৈ গ'ল, হয় নাই? এই লেআউটটো হৈ গ'ল। এই বহলে 14 ফুট আছে, চেণ্টাৰটো চেণ্টাৰ 14 ফুট হ'ব। এইটো কুনিয়াটো মাৰিছোঁ। 3, 4, 5 কুনিয়া মাৰিছোঁ। 3, 4, 5 কুনিয়া মাৰিলে গোটেই ঘৰটো একেবাৰে ওলাই যায়। এইফালে কুনিয়া মাৰিব নালাগে। এইফালে এইটোপা এইটোলৈ 7 ফুট 6 ইঞ্চি আছে। এইটো সেইটো খাব, সেইটো এইফালৰ পৰা উঠিব। এইফালৰ পৰা উঠি আকৌ লেণ্ডিং হ'ব। লেণ্ডিং হৈ এনেকৈ ঘূৰি আহিব, ৰখি আহিব। এইটো হ'ব, এইটো ৰুমকেইটা হ'ব। ৰুমকেইটা এনেকৈ আপোনাৰ হেৰি হ'ব, 10.5 ফুটকৈ হ'ব। গাইজ, ফাইনেলি আজি আমি এয়া গাঁত খান্দিছোঁ। আজি খুটা পুতিম, গতিকে এয়া গাঁত খন্দা হৈছে। খান্দি আছোঁ। এতিয়া 3.5 ফুটমান গ'ল আৰু 4 ইঞ্চিমান খান্দিম। 4 ফুট খান্দিম, মানে টোটেল 4.5 ফুট খান্দিব লাগিব না। আৰু 6 ইঞ্চি মানে আপোনাৰ 4 গুচি যাব। PCC আছে। আজি 2টা খুটা বহাম। আজি গাঁত খান্দি আছে। এই খুটা খাই কৰিম 10 মিনিট পিছতে খুটাটো খাই কৰিম। এইটো খান্দি হ'লে খুটাটো কোনটো পৰ্যায়ত বহাইছোঁ চাব, ভিডিঅ'টো চাই থাকিব। য়েছ, এয়া লাইটত আমি খুটা বহাবলৈ নি আছোঁ। এইটো ঘূৰাই দিয়া। তুমি এইফালে চিধা গুচি যোৱা। এইটো মই আগত যাওঁ। এইটো লাইটটা আহি আছে, বহাই দিলোঁ। বহাই দিলোঁ। বেষ্ট ঢালিবলৈ আছে। গাইজ, খুটা চলি আছে।